দেৰগাঁৱৰ শ্ৰী সত্যনাৰায়ণ মাৰোৱাৰী ঠাকুৰবাৰীত সোম আৰু মঙলবাৰে দুদিনীয়াকৈ অনুষ্ঠিত শ্ৰীশ্যাম মহোৎসৱ সফল সামৰণি হয়। সোমবাৰে পুৱা ঠাকুৰবাৰীৰ পৰা দেৰগাঁও টাউনৰ চাৰিওদিশে নিশান্ত যাত্ৰা আৰম্ভ হয়। এই নিশান্ত যাত্ৰাত কাৰ্যসূচীত প্ৰায় 2 শতাধিক ভক্তই অংশগ্ৰহণ কৰে। সোমবাৰে ৰাজস্থানৰ পৰা বিশেষভাৱে আমন্ত্ৰিত বিশিষ্ট ভজন গায়ক অনিল শৰ্মা আৰু তেওঁৰ সতীৰ্থসকলৰ দ্বাৰা ভজন পৰিৱেশন আৰু মংগলবাৰে আৰতি পূজা অৰ্চনা হোমযজ্ঞ আদি মাংগলিক কাৰ্যসূচীৰে অনুষ্ঠানৰ সফল সামৰণি কৰে। নমস্কাৰ। দেৰগাঁৱত দুদিনীয়া শ্যাম মহোৎসৱ পালন কৰা হৈছে। কোভিড পৰিস্থিতিৰ পৰা আমি ওলাই আহি এতিয়া এই উৎসৱটো বহুত ধুনীয়াকৈ পালন কৰিব পাৰিছোঁ আৰু ইয়াতে ৰাইজ দেখিছে পূৰা মনোযোগেদি আগভাগ লৈছে আৰু বহুত দিনৰ মূৰত ৰাইজে কিবা এটা কৰিব পাৰিছে, ভাল লাগিছে। এই মহোৎসৱটো প্ৰায় 25 বছৰৰ পৰা ইয়াত আমাৰ কমিটিয়ে কৰি আছে আৰু ইয়াতে ধৰক এইজন দেৱতাই কোৱা যিজন দেৱতাই অকল যিবিলাক মানুহ ধৰক হাৰেকে চাহাৰে বুলি কয়, যিবিলাক মানুহ আগবাঢ়িব পৰা নাই তেওঁলোকক সহায় কৰে বুলি আমাৰ ধাৰণা আছে। সেই গতিকে আমি এই কথাটোকে আমি কামনা কৰিছোঁ যে আমাৰ যিমান মানুহ আছে চবৰে উন্নতি হওক আৰু সেই উন্নতিৰ কাৰণে আমি এইটো পাতিব খুজিছোঁ। ধন্যবাদ।